আজি মই যোনটো ষ্টাইলৰ মাংস বনাওঁ আপোনালোকে খাই চাওঁ লাগিব দেখি। মোৰ বা আহিছে বহুত দিনৰ মূৰত ঘৰলৈ, আগতে আহিছে কিন্তু সেনেকৈ ভাত খোৱাকৈ অহা নাই। আজি ভাত খাব ধুনীয়াকৈ মাকে জীয়েকে আহিছে মানে গাহৰি লৈ আহিছে বা এতিয়া মই গাহৰি বনাম। আৰু বা মানে গাহৰি খোৱা এৰিয়ে দিলে, যেতিয়া বিয়া হ'ল তেতিয়াৰ পৰা গাহৰি খোৱা এৰি দিলে, কাৰণ ভিনদেউৱে গাহৰি নাখায়। সেইটোৱে কথা, চাওক না ইমান ধুনীয়াকৈ মাকে জীয়েকে দৌৰি আছে। বিৰাট মৰম লাগে সৰু ল'ৰা ছোৱালীবোৰ এনেকৈ দৌৰি থকা বা খেলি থাকিলে চকুৰ আগত। যিহেতু বাহঁত পাছবেলাকৈ যাবগৈ, সেইবাবে মই সোনকালে বনাই দিছোঁ, কাৰণ টাইম লাগিব ন দুইখিনি শাক বনাবলৈ। এইখিনি ব্ৰইলাৰ হয় আৰু নেক্সট এইখিনি গাহৰি চালিয়া বনাইছোঁ। ফাইনেলি হৈ গ'ল ব্ৰইলাৰ গাহৰি দুইটা। মই আগতীয়াকৈ খানাটো খাই দিম বুলি ভাবিছোঁ, কাৰণ নোৱাৰি আৰু মই টেষ্ট কৰা নাই জানে, কাৰণ টেষ্ট কৰিলে মানে পাছত খাবলৈ মন নাযায়। সেইকাৰণে ভাবিলোঁ একেবাৰতে খাওঁ। বিৰাট মজা লাগিলে সঁচাকৈ খাই। আপোনালোকে এনেকৈ বনাই খাব।